হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি মই গৈছোঁ শ্বুটিঙৰ ছেকেণ্ড নম্বৰ ডে। আৰু এতিয়া গোটেইবিলাকে এনেকৈ গাড়ীত উঠি কালিৰ ছেইম লোকেশ্যনত আজি গৈ আছোঁ। ইয়াতে নতুন ব্লগ চাই আছে, আপোনালোকেও জল্দি জল্দি চাব। তও চাইছা না? এতিয়া আমি লোকেশ্যন আহি পালোঁ। এইটো আমাৰ লোকেশ্যনৰ ঘৰটো। আৰু ভিতৰে দেখিছে, এতিয়ালৈ কোনো আহি পোৱা নাই। আৰু আমি এতিয়া আহি পাই ৰীলত ধৰিছোঁ। আৰু মানে কোনো আহি পোৱা নাই, সেইটো কাৰণে আমি কি কৰিম, ৰীলে বনাওঁ দুটামান। গাইজ বৰষুণ আৰু এইটো হেলমেট পিন্ধি কিনে আছে। বৰষুণ অংকিতাৰ ভিতৰত মেকআপ লৈ আছে গাইজ, সেইটো কাৰণে মই ভিডিঅ' বনাইছোঁ। বাহিৰত বৰষুণ। साला ये दुख का खत्म नहीं होता बे। গাইজ কালি ড্ৰেছযোৰ আৰু লগা হ'ল আমাক। সব চাৰত থাকি আছি, আপুনি এনেকে আৰু ঘৰত গাঁৱত ইমান কেনে বেয়া গাইজ আমি এতিয়া ৰেডি হ'লো। কালি লুকটোৱে এতিয়া আহিব অকণমান টাইম পিছত। নিউ কালেকশ্যন আহি যাব, মানে কালিৰ অকণমান শ্বুট আছিল, তো সেইখিনি কৰিলোঁ। আমি মানে এইখিনি কাপোৰখিনি অনা নাই, আৰু এইবাৰ ঘৰত গৈছোঁ, ঘৰৰ পৰা আৰু কাপোৰ আনিলোঁ, আনি পিন্ধিলোঁ। মেকআপ হয় না কৰা নাজানো মই। গাইজ মেকআপ মই মেকআপ কৰি দিছোঁ, কেনেকুৱা আহিছে ক'ব। মেকআপ আৰ্টিষ্ট কেনে লাগিছে? আইচটো দেখোচোন যিখিনি। Wow, so pretty. Thank you. Welcome. Liner na lokoy. লাইনাৰ বোলে, লাইনাৰ আমি eyeliner লাইনাৰ নকওঁ। লিপ লাইনাৰৰ কথা কৈ আছো। মেহনত কৰি আছে গাইজ মোৰ লগত। গাইজ এখানে শ্যুট চলি আছে, আৰু এইফালে আমি বহি আছো। এইফালে আহাচোন। কি ক'লা নামটো তোমাৰ? হানসুজা। ৰাইজে মৰম দিয়ে যে সেইকাৰণে। আমাৰ বৰমা টিভিটোৰ সন্মুখত বহি গালি পাৰি থাকে মোক নে? ননী তোমাক মানে চব বেয়াবিলাকক
মানে নিগেটিভ চৰিত্ৰ কৰা সেই অভিনেতা অভিনেত্ৰীসকলক গালি পায় কিন্তু সেই গালিখিনিয়ে চাগে ক'ৰবাত নহয় ক'ৰবাত ছাকচেছ সেইটো কাৰণে আজি ভালকে ফুটাই তুলিব পৰাটোৱে সেই অভিনেতা অভিনেত্ৰীজনৰ চাগে ক'ৰবাত নহয় ক'ৰবাত সফলতা যে গালি পাৰে টিভিটো চাই পেলাই যিজনী চুলিকেইডাল ধৰি ঘটালি ৰাস্তাই পদূলিয়ে ধৰি পেলাই এনেকে ধৰি শুনা ধৰি ধৰে বাইদেউ আপুনি সঁচাই ইমান বেয়া নে সঁচাই আপুনি ইমান বদমাছ তেনেকে আপোনাক যদি লৈ যাওঁ হয়নে কিয় এনেকুৱা অশান্তি কিয় দেখা নাই নষ্ট কৰি পেলালি ধন্যবাদ সেইখিনিয়ে মৰম আৰু সেইখিনিয়ে আশীৰ্বাদ যাৰ কাৰণে অভিনয় কৰিবলৈ সাহস থেংক ইউ গাইজ এইফালে এতিয়া আমাৰ ৰীল চলি আছে ৰীল ইয়াতে আমাক ভাত দিছে এইবাৰ আৰু ইয়াতে আমাৰ আছে মাংস আমাৰ কাৰণে এক্সট্ৰাকৈ মাংস আনিছে মানে আমি 4জনী ছোৱালী আছে মাংস খাৱা বাকী চব মাছ খাৱা আছিল তো আমাৰ কাৰণে স্পেচিয়েলি ট্ৰিটমেণ্ট আৰু এতিয়া নাইট শ্বুট আছে চ' নাইট শ্বুটৰ কাম চলি আছে এইফালে হাই ছাৰ দেখা চাহ হাই কটা কাটি বেলপাত পিন্ধি কি পিন্ধাব 3টা বেলপাত 2টা চুট এটা মেমকো পিন্ধাব নে বাক মেমক নিপিন্ধা মেমক একদম সম্পূৰ্ণ কইনা খায় কি গোন্ধ পাই থাকোঁ তই তাৰ গাটো গোন্ধাইছে বিয়া গোন্ধ গা ধুৱাইছোঁ আকৌ সি গা ধুৱাই নাই সি গায়ে ধোৱা নাই 10 দিনমানৰ পৰা বগা মানুহবিলাক এনেকুৱাই লেতেৰা ই বগা অঁ। খেচেৰা ই বাই 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 মেম আই হেট ইউ মেম But I love you. ঠিকা চাবলৈ যাম দেখিলে মাতিব একদম একদম বহুত বহুত ধন্যবাদ দুদিনকে তোমালোকক ভাল লাগিলে যিহেতু আপোনাৰ লগত প্ৰথম কাম কৰিছোঁ সঁচাকৈ বহুত ভাল লাগিলে মোৰো ভাল লাগিছে Thank মোৰো you. ভাল লাগিছে আৰু দুদিন তোমালোকৰ লগত কেনেকৈ সময়বোৰ পাৰ হৈ গ'ল গমেই নাপালোঁ হয়, হয়। যদি কিবা ভুল হৈছে বা খঙো কৰিছোঁ কেতিয়াবা একদম চৰি নাটক চাবলৈ আহিবা এতিয়া থিয়েটাৰ মঞ্চৰ ওচৰত তোমালোক নিশ্চয় ভালে থাকা একদম সুস্থ হৈ থাকা আৰু এনেকৈ টিকটককৈ কাম কৰি থাকা ঠিক আছে ঠিক আছে ঠিক আছে পাতিলে আহিবা বাই 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 মেম আমাৰ শ্বুটিং পেক আপ কৰিলে কাৰণ আমাৰ কাপোৰ আনা নাই আনিব পাহৰিলে নে কি মানে একো গম পোৱা নাই আমাৰ মুঠতে কাপোৰ নাই সিহঁতৰ কাৰণে আমাক পেক আপ কৰিলে ডিজাইনাৰে আমাৰ কাপোৰ বনোৱাই নাই ভাল পাইছোঁ মই বিৰাট ভাল পাইছোঁ আমাৰ বেকা হৈ গৈছে আৰু এইফালে নাইট শ্বুট হৈ আছে আমাৰ কাৰণে ছাৰে এই ঠাণ্ডা চিপছ এনেকৈ লৈ আহিছে ই খোলাওঁতে চুটি বাহিৰত শ্বুটিং হৈ আছে শ্বুটিং চলি আছে আৰু ইয়াতে আমি খাই আছোঁ আমাৰ কাৰণে ইমান মৰমত আনিছে আমি কিয় নাখাম গাইজ ৰিহাৰ্চেল চলি আছে ইয়াতে গাইজ দিৱালী দিৱালী লাগিছে কি হ'ব কলি হৈছে দে jangan চাওঁ গাইজ লাল
লাষ্ট শ্বুট এতিয়া কেইটা বাজি 12টা বাজি গৈছে 12টা 5 এই ৰাতি এইটো লাষ্ট শ্বুট বাৰু চবতে ওলাম আমি তো ভ্লগটো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু এতিয়া থিয়েটাৰৰ নতুন গান আহি আছে তো সকলোৱে চাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাৰিব লগতে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই